হেল্ল' এভৰিৱান, কি খবৰ নিশ্চয় ভাল, মোৰো ভাল আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। প্ৰিন্সি মেকআপ আৰ্টিষ্টৰ অন্য এটা ব্লগলৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে। আৰু আজি দেখুৱাব ওলাইছোঁ আমাৰ ঘৰত হৈ যোৱা ইতিমধ্যে বানপানী হৈছিলে, সেয়েহে দেখুৱাব বিচাৰিছোঁ। ঘৰৰ একেবাৰে অৱস্থা বেয়া হৈ আছে, লেতেৰা হৈ আছে, গোটেইখন চাফা কৰি মেলি লৈ পিনে আজৰি হৈছোঁহে। আৰু বানপানী হৈ যোৱা সময়ছোৱাত কেনেকৈ আছিলোঁ, কি কৰিছিলোঁ, ক'ত আছিলোঁ, কেনেকৈ কি খালোঁ নাখালোঁ, গোটেইখিনি মই অকণমান ক্লিপ আপোনালোকলৈ ধৰি ৰাখিছিলোঁ, তাকে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু ঘৰৰ পৰা পানী ওলাই গৈছে, এতিয়াও আছে। মোৰ পাছফালে এয়া চাব, দেখা পাইছে মোৰ পাছফালে এয়া এতিয়াও পথাৰ ৰৈ আছে, পানী ওলাই গৈছেহে আজি। আৰু ভাবিছোঁ নতুন যদি ভিডিঅ' আছে, যদি চাই আছে মোৰ ভিডিঅ'টো, তেন্তে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, লাইক কমেণ্ট কৰি জনাব। তেন্তে আহক ভিডিঅ'টো চাওঁ। আৰু এইখন হ'ল আমাৰ আগফালত থকা যিখন পথাৰ, গোটেই পথাৰখন দেখিছেনে, ধানে উপচি আছিলে। যিখন পথাৰত ইমান ধুনীয়া ধুনীয়া ধান হৈ আছিলে, পকিছিলে ধানবোৰ, আৰু গোটেই ধানবোৰ একেবাৰে বুৰ গৈছে পানী সোমাই আছে। আৰু অকণমান পাছত গোটেই পথাৰখন পূৰ হ'ব, চাব। আৰু ইয়াত দেখিছেনে, একদম সোণালী পথাৰখন, যিখন ধানেৰে উপচি আছিলে পথাৰখন, গোটেই পথাৰখন পূৰ হৈ গ'ল, বানপানীৰে পূৰা পূৰ হৈ পৰিছে, উপচি পৰিছে, দেখিছেনে। আৰু এয়া আছিলে আমাৰ পিছফালৰ যিটো ফিছাৰী, আমাৰ সেই ফিছাৰীৰ দৃশ্য। একেবাৰে পানী নাছিলে, আৰু অকণমান পাছত চাবচোন কেনেকুৱা হৈ গৈছে। এয়া পানী সোমাই আছে, বাঢ়নী পানী, আৰু এয়া গোটেই পানীয়ে ভৰপূৰ হৈ গ'ল ফিছাৰীটো, দেখা পাইছেনে। এইফালে আমাৰ ঘৰৰ দুৱাৰমুখ পালেহি পানী আহি, আবেলি পৰতে পানী আহি ঘৰ পালেহি, দুৱাৰমুখ পালেহি। পানী আহি ঘৰ সোমাই মানে ধুমাধুম উৎপাতকৈ গোটেই ঘৰৰ বস্তু ওপৰলৈ উঠালোঁ। আৰু এয়া ঘৰৰ ভিতৰৰ দৃশ্য, পানী সোমালেই আৰু গোটেই আন্ধাৰ হৈ আছে, লাইনবোৰ কাটি দিয়া হৈছে পানী সোমোৱাৰ কাৰণে। দেখুৱাই দিছোঁ, বহুত আন্ধাৰ হৈ আছে। এয়া পাকঘৰত সোমাইছে গোটেই পানী, বয় বস্তু চব ওপৰত উঠাই থোৱা হ'ল। ৰাতিটো এনেকৈয়ে গ'ল, অকণমানকৈ পানী বাঢ়ি আঁঠু মোৰ পালেগৈ। মই ৰাতিপুৱাৰ দৃশ্যটো দেখুৱাই দিম, ভিডিঅ'খিনি চাব, সম্পূৰ্ণ দেখা পাব কিমানখিনি পানী বাঢ়িছিলে। আৰু এনেকৈয়ে গ'ল গোটেই ৰাতিটো, কটালোঁ আৰু যেনে তেনে। আৰু ৰাতিপুৱাই শুই উঠি লৈ পিনে চাহ একাপ খাই ল'লোঁ, তাতে লেমন দি দিলোঁ, এনেকৈ নেমু এটুকুৰা কাটি দি লৈ পিনে মই চেপি পিনে খালোঁ। আৰু আপোনালোকেও খাই চাবচোন, ৰাতিপুৱা যদি এনেকৈ খোৱা যায়, তেন্তে দিনটোলৈ মনটো সঁচাকৈ বহুত ভাল লাগি থাকে, ফ্ৰেছ লাগি থাকে। সেয়েহে খাই ল'লোঁ মই এনেকৈ চাহকাপ খায়ে মই দেখুৱাই দিছোঁ মোৰ মই শোৱা ৰুমটোৰ খিৰিকীৰ ফালৰ পৰা বাহিৰৰ দৃশ্য। এয়া একদম মোৰ খিৰিকীৰ কাষেদি এনেকৈ ইমান সোঁত বৈ আছে, দেখিছেনে, পানীৰ সোঁত। আৰু এয়া বাহিৰৰ ফালটো দেখুৱাই দিছোঁ। আৰু এতিয়া ভিতৰৰ ফালে দেখুৱাম কিমানখিনি বাঢ়িছে চাবচোন। আৰু এয়া হ'ল ভিতৰৰ ভাগ, কিমানখিনি পানী বাঢ়িছে দেখিছেনে। একদম গোটেই ৰাতিটোত অকণমানকৈ লাহে লাহে বাঢ়ি পূৰা আঁঠু ওপৰ পালেগৈ পানী। আৰু মই গোটেইকেইটা ৰুম দেখুৱাই দিছোঁ। আৰু এইফালে প্ৰথমতে দেউতাৰ ৰুমটো দেখুৱাই দিছোঁ। দেউতাও আছে বিচনাৰ ওপৰতে, আমি সকলো বিচনাৰ ওপৰতে আছিলোঁ। আৰু দাদাহঁতৰ ৰুমটো দেখুৱাই দিছোঁ। দাদা এয়া চব্জি কাটি আছে, দাদাহঁতৰ ৰুমতে ৰন্ধা মেলা গোটেইখিনি কৰা হৈছিলে। আৰু কিবা লাগিলে মেলিলে গৈ পিনে নামি পিনে লৈ অহা হয়, আৰু এনেকেই। আৰু এতিয়া মই পাকঘৰটো দেখুৱাম, পাকঘৰত কিমান পানী হৈছে দেখা পাব। পাকঘৰৰ ভিতৰ ভাগ মই দেখুৱাই আছোঁ। এয়া মই সোমাই গৈ আছোঁ পাকঘৰৰ ফালে। এয়া পাকঘৰৰ ভিতৰত দেখিছেনে, কেনেকৈ গোটেই পানী একদম পূৰা ফুল হৈ গৈছে পাকঘৰৰ ভিতৰত। আৰু আমাৰ ঘৰত থকা ডগীটো দেখিছেনে, এইটো দেউতাৰ কাষতে এনেকৈ চেয়াৰৰ ওপৰতে ৰখাই থৈ দিছোঁ তাক। আৰু ই পানী দেখি ইমান ভয় খাইছে। আৰু এতিয়া দেখুৱাবলৈ গৈ আছোঁ দেহামনুক চাবচোন ক'ত আছে এই যদি দেহামনু কি কৰি আছা?
আৰু দুপৰীয়া সাজ আমি খালোঁ দালি আৰু আমলেট ডিম আমলেট দি দেহামণিয়ে খাইছে দেহামণি আৰু আইমণি আৰু আমি খাইছোঁ মাছৰ জোল আৰু মাছ ফ্ৰাই পিনে নেমু এটুকুৰা লৈ লৈছোঁ আৰু এনেকৈ এসাঁজ খালোঁ পানী হোৱা সময়ত পানী খাই কৈ একদম আজৰি হৈ ল'লোঁ আৰু এয়া কি কৰি আছোঁ দেখিছেনে পানীখিনি কেনেকৈ কমে তেনেকুৱাই লাগি আছে মনটো সেয়েহে কাঠি এডাল লৈ লৈছোঁ লৈ পিনে এনেকৈ পানী জুখি আছোঁ সোনকালে কমক আৰু আগদিনাখন আবেলিতে ঘৰৰ ভিতৰত পানী সোমাইছে আৰু পিছদিনাখন ৰাতি 8টামান বাজিলগৈ আৰু পানী ওলাই গৈছে আৰু গোটেইখিনি কৰি মেলি লৈ পিনে চফা কৰি মেলি লৈ পিনে এতিয়া ঠিক ঠাক কৰিলোঁ আৰু তাৰ মাজতে খাই লৈছিলোঁ এয়া ড্ৰাই ফ্ৰুটছ এনেকৈ বানপানীৰ দিনটো পাৰ হ'ল আমাৰ আমি এনেকৈয়ে কটালোঁ কেনেকুৱা লাগিল জনাবচোন ভিডিঅ'টো চাই কমেণ্ট কৰি লৈ পিনে ভিডিঅ'টো স্কিপ নকৰাকৈ চোৱাৰ বাবে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল আৰু আজিলৈ ইমানেই আছিলে আহিছোঁ বাই বাই